1996 আমাৰ দুটা জাতিৰ মাজত সংঘৰ্ষ হোৱাৰ পিছত 1996 7 জুলাইত আমাৰ সংগঠনটো চিকাগোত জন্ম হৈছিলে। আকমা চিকাগোৰ জন্ম হৈছিলে। তাৰ পিছত আমি এনেকৈ লাহে লাহে 2001ত আমি চিজফায়াৰ কৰিলোঁ। চিজফায়াৰ কৰাৰ পিছত আমি লাহে লাহেকৈ 2012ত আমি সৰু সজাত আৰ্মছ লে ডাউন কৰিলোঁ। তাৰপিছত আমাৰ প্ৰক্ৰিয়াটো তেনেকৈ চলি আছিলে। 2016ত সোণোৱাল চৰকাৰে আহিল, তেতিয়া আমাক অলপ ধ্যানটো দিলে আৰু তাৰপিছতে আমি হেমন্ত বিশ্ব শৰ্মা চৰকাৰটো আহিল। তাৰপিছত আমি 2015 ছেপ্টেম্বৰত আমি দিল্লী চৰকাৰ অসম চৰকাৰৰ লগত এটা আমাৰ 5টা সংগঠন 8টা গ্ৰুপ লৈ চুক্তি হ'ল। এই চুক্তিৰ আধাৰত আমাৰ ফাৰ্ষ্ট 1 নম্বৰ তাতে ST, তাৰপিছত আছে আপোনাৰ আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল। এইখিনি পূৰ্ণ হোৱাৰ পিছত আৰু বিভিন্ন দফাটো আছে। এইটো পূৰ্ণ হোৱাৰ পিছত আমাক চৰকাৰে ডিছবেণ্ড কৰিব অৰ্ডাৰ দিছে। আৰু আজিৰ দিনত 6 তাৰিখত আজিৰ দিনত 100 কেডাৰ আমাৰ কবৰাৰ পৰা গুৱাহাটীলৈ ৰাওনা হয়। তাতে আৰ্ম চেৰেমনি হ'ব। আৰু লগতে আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলৰ চেয়াৰমেন আমাৰ জেবৰেজ খাখা ওৰফে অসীম হাজদাই আজি অথ টেকিং কৰিব। আৰু তেতিয়াহ'লে আমি আজি আমি যে ড্ৰেছ পৰি আহিছোঁ, আজিৰ দিনত আমি একেটা সময়ত আমি ইয়াত আমাৰ আকমাৰ ঝাণ্ডাখন নমামো আজি শেষ কৰিম। আৰু ইয়াত আমাৰ টোটালি ফাৰ্ষ্ট লিষ্ট, ছেকেণ্ড লিষ্ট এণ্ড থাৰ্ড লিষ্ট 1109 জন আছে। আজি যিটো 5টা গ্ৰুপ আছে, 8টা ভাগ আছে, যেনেকা আপা, আলনা, STF, আকমা, BCF আৰু ফেকশ্যন গ্ৰুপ যিখিনি আছে চবেই বেণ্ড হ'ব। আজি আমি স্পেচিয়েলি 2012তে আমাৰ আকমাই অস্ত্ৰটো জমা দিছিলে। আজি গভৰ্ণমেণ্টে আছে ৰুল হিচাপত ইহঁতে আৰ্ম চেৰেমনি আৰু বিভিন্ন সংগঠনে আগত 2012ত দিয়া নাছিলে। তো সেইটো ৰিকভাৰী কৰাৰ পিছত আজি গভৰ্ণমেণ্টে ইনিচিয়েটিভ লৈছে যে আজি 6 তাৰিখত আৰ্মছ চেৰেমনি প্ৰগ্ৰামটো ৰখা হৈছে। আমি বিজেপি চৰকাৰক আমি আমাৰ সংগঠন আকমাৰ ফালৰ পৰা আমি ধন্যবাদ দিব বিচাৰিছোঁ বিজেপি চৰকাৰক, স্পেচিয়েলি আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, আৰু লগতে অমিত শ্বাহ হোম মিনিষ্টাৰ অমিত শ্বাহ, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অতি মানে লাখ লাখ ধন্যবাদ দিব বিচাৰিছোঁ। যিহেতু বহুত দিন আফটাৰ ফ্ৰীডম 75 ইয়াৰ্ছ আদিবাসী জনগোষ্ঠীয়ে এনেকুৱা সুযোগ পোৱা নাছিল। আজি STৰো আমি আমাৰ ডিমাণ্ডত ৰাখিছোঁ 1 নম্বৰত আছে। লগতে আমাৰ আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কমিটি কাউন্সিল দিয়াৰ ক্ষেত্ৰত বিজেপি গভৰ্ণমেণ্ট আমাক 1000 কোটি টকা দিলে। এতিয়া বডিটো ফৰ্ম হৈ গ'ল। সেইকাৰণে আমি স্পেচিয়েলি হেমন্ত বিশ্ব শৰ্মাক বিজেপি চৰকাৰক মই অতি ধন্যবাদ দিব বিচাৰিছোঁ। আৰু আগলৈ আমি হেমন্ত চৰকাৰ